ৰচোন ৰ আৰু অলপ দূৰত যা। বাছ বেছি লাম্বা নবনাওঁ ভিডিঅ'টো, অলপমান চুটিকৈ বনাম। ইমান দীঘল বনালে আপোনালোকে চাবলৈ মন নাযাব, অলপমান চুটিকৈ ভিডিঅ'টো বনাই দিম আৰু গাইছ। কি বনাম এয়া ঘৰতে আৰু বহি আছো, কথাও ক'ব নাজানো। এইফালে আছে আমাৰ ৰিয়ান আৰু এয়া আমাৰ মায়ে চাই গৈছে। এইটোৱে আৰু বনাবলৈ লৈছোঁ ভিডিঅ' এটা। আৰু এইফালে আমাৰ পিছফালে কাম কৰি আছে, জুম কৰি দিছোঁ। কাৰোবাক যদি আলনা লাগে, পালেং লাগে ক'ব দেই, আমাৰ ঘৰত বনোৱা মানুহ আছে। যদি লাগে ক'লে আৰু কমেণ্টত কৈ দিব, মোৰ লগত যোগাযোগ কৰি দিব আৰু দেই। মই অলপ দুখাই দিম ওচৰত যায়। এইয়া চাওক গাইছ, আলনা বনাইছে, তেনেকা চেণ্ডেল জোতা চব থ'ব পাৰিব। হাতিয়াৰ বোলে ইয়াত আছে নিজে, বেলেগৰ অৰ্ডাৰ দি আছে কাৰণে বনাই আছে। গাইছ যদি আপোনালোকক কিবা কিবি পালেং হওক, আলনা হওক, যি হওক বনাবলৈ যদি মন আছে, মোক কমেণ্টত কৈ দিব। আমাৰ ঘৰত আহি দেউতাৰ লগত কথা পাতিব পাৰিব। ৰচোন আৰু অলপ দূৰত যা। বাছ হ'ব।